নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আসাম পুলিচ ABUB SI কামাণ্ডো আৰু ফৰেষ্ট গাৰ্ড বা যিমান পোষ্ট মুকলি হৈছিলে বৰ্তমানলৈকে, সেই পোষ্টখিনিৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে, এডভাৰটাইজমেণ্ট যিখিনি এপ্লাই হৈছে, এপ্লাইখিনি অলৰেডি কমপ্লিট হৈ গৈছে। সেইখিনিৰ ইণ্টাৰভিউ কেতিয়া হ'ব, বহুতে বহুত ধৰণৰ কুৱেশ্যন কৰি আছে আৰু বহুতে হয়তো প্ৰেক্টিছো কৰি আছে, ৰানিং কৰি আছে বা এক্সাৰচাইজ কৰি আছে বা যিখিনি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন সেইখিনিও কৰি আছে। কিন্তু তেওঁলোকে এতিয়ালৈকে গম পোৱা নাই যে যিখিনি পোষ্টৰ যিটো ইণ্টাৰভিউ বা এক্সাম কেতিয়া হ'ব সেইখিনি এতিয়ালৈকে গম পোৱা নাই। চ' তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিছোঁ যে আসাম পুলিচৰ বা যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি পোষ্ট ওলাইছিলে, সেইখিনি পোষ্টৰ যি ফিজিকেল টেষ্ট বা ৰিটেন হওক যি হওক সেইখিনি অতি সোনকালে আহি আছে আৰু কেতিয়া আহিব সেইখিনি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে গম পায় যিহেতু আমাৰ ইলেকশ্যনটোৰ কাৰণে যিখিনি পোষ্টৰ আমাৰ ফিজিকেল টেষ্ট দিব বাকী আছিলে বা ৰিটেন এক্সাম হ'ব বাকী আছিলে, পোষ্টখিনি ফিল আপ হোৱা নাই। কাৰণটো হ'ল ইলেকশ্যন এতিয়া বৰ্তমানলৈকে শেষ হৈ গৈছে বা শেষ হোৱাৰ পিছত এতিয়া চৰকাৰ গঠন হ'ল। এতিয়া লাহে লাহে যিখিনি আমাৰ পোষ্ট আছে সেই পোষ্টখিনিৰ মানে ইণ্টাৰভিউটোৰ কাৰণে এতিয়া যজা আৰম্ভ হৈছে। কাৰণ আমাৰ চৰকাৰে কৈছে যে এই 5 বছৰ অহা 5 বছৰত আকৌ 2 লাখ নিযুক্তি তেওঁলোকে দিব বুলি কৈছে। সেয়েহে আপোনালোকে ধৰি লওক যে আগষ্ট, এতিয়া জুন মাহ চলি আছে, জুন জুলাই আগষ্ট ছেপ্টেম্বৰ বা অক্টোবৰৰ পৰা আপোনালোকৰ যিটো ফিজিকেল টেষ্টটো ষ্টাৰ্ট হ'ব। 100% আপোনালোকৰ ফিজিকেলটো ষ্টাৰ্ট হ'ব। সেইকাৰণে এতিয়াৰ পৰা এই 2 মাহ 3 মাহ আপোনালোকৰ হাতত সময় আছে। এই 2 মাহ 3 মাহৰ ভিতৰত আপোনালোকে যিটো আপোনালোকৰ ফিজিকেল টেষ্ট ৰানিং, লগতে আজিকালি অকল ৰানিং পাছ কৰি নহ'ব। আগতে আছিলে ৰানিং পাছ কৰি ৰিটেনৰ কাৰণে অলপমান চেষ্টা কৰিলে চাকৰিটো পায়, কিন্তু বৰ্তমান বহুত টাফ হৈ গৈছে। এতিয়া আপোনালোকে ৰানিঙৰ লগে লগে আপোনালোকে এক্সাম যিটো আপোনাৰ ৰিটেন এক্সাম হ'ব, এক্সামৰ প্ৰিপাৰেশ্যনটো বেছিকৈ কৰিব লাগিব। কাৰণ এক্সামৰ যিটো মাৰ্ক সেইটো বেছি পালেহে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। সেয়েহে মই আপোনালোকে এটা কথাও কওঁ যে আপোনালোকে ৰানিঙৰ লগে লগে এতিয়া আপোনালোকে বৰ্তমান সময়ৰ পৰা আপোনালোকে ৰানিংটো ভালকৈ প্ৰেক্টিছ কৰিবলৈ আৰম্ভ দিয়ক। কাৰণ ৰানিংটো কোনোমতে পাছ কৰিলে আপোনালোকে চাকৰিটো নাপায়, 100% নাপায়, এইটো আপোনালোকেও জানে। সেয়েহে ৰানিং, লং জাম্প, হাই জাম্প যিমান যি আছে সেইখিনি আপোনালোকে ভাল মাৰ্ক উঠাব লাগিব। তেতিয়াহে আপোনালোকে ফিজিকেলৰ কাৰণে যিটো ৰিটেনৰ কাৰণে আপোনালোকে চিলেক্ট হ'ব। সেয়েহে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক। আপোনালোকে হতাশ নহ'ব, আপোনালোকে জাষ্ট প্ৰেক্টিছটো কৰি থাকক। প্ৰেক্টিছ কৰাৰ পিছত ইণ্টাৰভিউ ভালকৈ দিয়ক। ইণ্টাৰভিউ দিয়াৰ পিছত আপোনালোকৰ ৰানিঙৰ ইণ্টাৰভিউ পিছে আপোনালোকৰ যিটো ৰিটেন এক্সাম হ'ব, ৰিটেন এক্সামত আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। সেয়েহে এতিয়াৰ পৰা আপোনালোকে চেষ্টা কৰিব। কাৰণ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহৰ ভিতৰত আপোনালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব। ৰানিং প্লাছ যিটো আপোনালোকৰ ৰিটেন এক্সাম আছে, ইণ্টাৰভিউ আছে, সকলোখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তাৰপিছত আপোনালোকে এপইণ্টমেণ্ট দি দিব। সেয়েহে এতিয়াৰ পৰা আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰি থাকক। আজিলৈ এইখিনিয়ে ক'বলৈ চেষ্টা কৰিছোঁ আৰু লগতে নেক্সট